ভগৱানৰ কি লীলা যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক বেপাৰ কৰি নিজৰ পৰিচয় দাঙি ধৰিলে এজনকো ওচৰ চাপিব নিদিলে জুবিন গাৰ্গে এয়া প্ৰকৃতিৰ খেল যি এটা কথা মুখ্যমন্ত্ৰীয়ে 6 বছৰ পূৰ্বে কৈছিল সেই কথা যেন সত্য প্ৰমাণিত মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ সমান্তৰালভাৱে চলাই থকা নাই জানো আজি 4-5 দিন সম্পূৰ্ণ হ'ব হ'ল ক'ত গ'ল শ্যাম কানু মহন্ত ক'ত আছে সি ক'ত আছে সিদ্ধাৰ্থ শেখৰে আহি ইণ্টাৰভিউ দিয়ে ইণ্টাৰভিউত ডাঙৰ কথা কয় কেনেকৈ হ'ল কি কয় বুজাব যায় আৰু তাৰ পিছত আহে এটা ডাঙৰ ভিডিঅ' শেখৰৰ মতে সি জুবিন গাৰ্গক কোৱাই নাছিল সাঁতুৰিব কিন্তু দেখা গ'ল বাহাদুৰি মাৰি দ্বীপটোৰ ওচৰলৈকে গৈছিল লগত মাতি আনিছিল জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ আৰু এটা নতুন ভিডিঅ' আহে সাঁতুৰি জুবিন গাৰ্গ যায় আছাম এছ'চিয়েশ্যনৰ মানুহখিনিয়ে কয় মদ খাই আছে গাত হয়তো জোৰ নহ'ব সিদ্ধাৰ্থ যা সিদ্ধাৰ্থে কি কৰে যাবলৈ দে আজিৰ পৰা অসমত কেইটামান মাহ পূৰ্বে এটা ডাঙৰ কাণ্ড হৈছিল সেই কাণ্ডটোত দুদিনীয়া এটা শিশুৰ ডক্টৰৰ নেগলিজেন্সৰ বাবে মৃত্যুৰ মুখত পৰিছিল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে সেই ডক্টৰক গ্ৰেপ্তাৰ কৰিছিল নাৰ্ছক গ্ৰেপ্তাৰ কৰিছিল এই কেছটো একেই নেগলিজেন্স আজি 5 দিন হৈ গ'ল CID তদন্ত দিলে 4জন মানুহৰ নাম স্পষ্ট কৰিলে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শেখৰ সঞ্জীৱ নাৰায়ণ এজনকো সোধপোছ কৰা নাই ছ'চিয়েল মিডিয়া চলাই আছে কোনো একো ডাঙৰ কথা নহয় এয়া তদন্ত আৰম্ভ কৰক তদন্ত প্ৰত্যেকজন মানুহৰ মুখত এতিয়া কিন্তু ন্যায়ৰ কথা ইমান দিন সহ্য কৰি আছিলো সব বস্তু শান্ত হ'ব লাগে শান্ত হৈ আছে এতিয়া কিন্তু নহ'ব এই ভণ্ডামিবোৰ এই বেপাৰী বিলাকৰ আচল চৰিত্ৰ সন্মুখত আহিব লাগে তাৰে মাজত ওলাই এগৰাকী যুৱতী নাম অমৃত প্ৰভা তাই সেই জেগাডোখৰতে আছিল আনকি জুবিন দাৰ লগতে আছে সম্পূৰ্ণ দেখিছিল আগদিনাৰ পাৰ্টিৰ পৰা ইহঁতত কি হ'ল তাই যেতিয়া প্ৰশ্ন কৰে তাই কি ভাষা মোৰ বিশ্বাস এক সূচনা আনক এই সুধক এই চব কৈ দিব তদন্তৰ আওতাৰে চব আহিব লাগে আনকি আছাম এছ'চিয়েশ্যনৰ যি 15জন মানুহ আছে প্ৰত্যেকজনে জুবিন গাৰ্গক কেৱল ভিডিঅ'ৰ কাৰণে লৈ গৈছে সম্পূৰ্ণ ঘটনা ভিডিঅ' কৰিছে এটা যে নেটফ্লিক্সৰ চিৰিজ তেনেকে ৰিলিজ দিছে সুচলাই লৈ আনক ইয়াতে আমি প্ৰশ্ন কৰক কি হৈছিল ওলাওক সন্ধান কৰক আৰু জনাওক প্ৰকৃততে কি ঘটিছিল ৰিপৰ্টত আহে ড্ৰাউনিং খবৰ আহে পেৰাগ্লাইডিং স্কুবা ডাইভিং আহে চিজাৰ আহে কাৰ্ডিয়েক এৰেষ্ট অসমৰ এজন সম্পদ হেৰাইছে কোনো সাধাৰণ কথা নহয় এইবোৰৰ আৰু কথা ওলাব লাগিব ইয়াৰ পিছত যদি আমি এখন এনেকুৱা ভৱিষ্যত দেখো য'ত এইবোৰ অভিযুক্ত মানুহ সন্মুখলৈ আহি জুবিন গাৰ্গৰ স্মৰণত ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল পাতে তেতিয়া কিন্তু বিৰাট লাজৰ কথা সম্পূৰ্ণ ব্লেকলিষ্ট কৰক আচৰিত কথা এই ঘটনা হোৱাৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাম তাতে চলি থাকে এক্সিবিশ্যন ষ্টল বহি থাকে আৰু তাৰপিছত যিটো গ্ৰুপৰ ফটো ভাইৰেল হয় সেই গ্ৰুপটোৰ দুটাই স্পষ্টীকৰণ দিয়ে যে আমি আগতে উঠা ফটো পিছত আপলোড কৰিছোঁ কিন্তু এইখিনি মন কৰক এই প্ৰগ্ৰেমৰ বেক চাইডে লিখা আছে কেনচেল অৰ্থাৎ এই ঘটনা কেনচেল হোৱাৰ পিছত এই ফটোখন উঠিছে এই এক্সিবিশ্যন চলিছে কম লাজ নোহোৱা নেকি অসমৰ ৰাইজক মূৰ্খ নাভাবিবি তোৰ ওপৰত কোনো একো কোৱা নাছিল কাৰণে সকলো নীৰৱ আছিল তই এটা সম্পদ হেৰুৱাই দিলি আজি আমাৰ কাৰণে তই উত্তৰ দিব লাগিব আজি 5 দিন সম্পূৰ্ণ হ'ল কোনো নতুন তথ্য নাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যি ধৰণে এজন ককায়েক হিচাপে জুবিন গাৰ্গক আপুনি শ্ৰদ্ধাঞ্জলি জনায় বিগত 4টা দিন লাগি থাকিলে সেনেকৈ 6 বছৰ পূৰ্বে কোৱা কথাটো আজি হোৱাৰ পিছত আপুনি এই ঘটনাক ন্যায় দিয়ক